চৰকাৰৰ আঁচনিসমূহৰ ভিতৰত অৰুণোদয় আঁচনি হৈছে অন্যতম। অৰুণোদয় আঁচনি হৈছে 2020 চনৰ 2 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে ঘোষিত হৈছে। আঁচনিখনৰ উন্মোচনৰ সময়ত চৰকাৰীভাৱে প্ৰচাৰিত ঘোষণাপত্ৰৰ জৰিয়তে কোৱা হৈছিল যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যত বাস কৰা প্ৰায় 17 লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ পদ্ধতিৰ মাধ্যমেৰে প্ৰতি মাহে 830 টকা বিত্তীয় অনুদান প্ৰদান কৰা হ'ব। 2020 চনৰ অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰা প্ৰতি মাহে প্ৰথম দিনা তেওঁলোকে ধন লাভ কৰি আহিছে। উল্লেখনীয় যে চৰকাৰৰ ঘোষিত নীতি অনুসৰি পৰিয়ালৰ মুখ্য তত্ত্বাৱধায়ক মহিলা গৰাকী আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হয়। 2020 চনৰ 1 ডিচেম্বৰ তাৰিখে কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁও নুমলীগড় জলা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক চৰকাৰী কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি শুভাৰম্ভ কৰে। Thanks for watching. Like, subscribe and share.